बाक्सानि मसलपुराव BPF आरो UPPL दोलोनि गेजेराव दावराव-दावसि। बाक्सा जिल्लानि मसलपुराव BPF आरो UPPL दोलोनि गेजेराव दावराव-दावसि थासारि सोमजिदों। BPF नि बारग' EM अनसुमै खुंगुर बर'नि दैदेननायजोंनो बेफोरबादि जाथाया सोमजिदों होनना गोख्रों अजद होदों EM राकेश ब्रह्म। बाक्सा जिल्लानि आथियाबारि पुलिस थानानि बेन्दोङाव थानाय मानिकपुराव थांनाय हरनि समाव BPF दोलोनि मावथिफोरा आखायाव गन सिखा बायदि लानानै UPPL दोलोनि साबा मावथिफोरखौ बुनानै हरनायनि गोख्रों अजद सिखारदों। आरो बिसोर बुनानै हरजानाय UPPL दोलोनि मावथिफोरखौ मुसलपुरनि डक्टर रबि बर' सिभिल देहा फाहामसालियाव थिसननो गोनां जादों। जाय समाव बिटिआर हालामाव गोजोन थासारिनि फारसे आवगायलांदों। बेफोरबादि समाव BPF दोलोनि मावथिफोरा हरनि समावनो UPPLनि सोद्रोमाफोरखौ बुनानै हरनायनि हेंथायै आथियाबारि पुलिस थानायाव गसर थिसननायजों लोगोसेनो दायनिगिरिखौ हमनानै गोख्रों साजा होनो खावलायदों बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्म। फारसेथिं BPF दोलोनि बारग' EM अनसुमै खुंगुर बर'आ बुंनाय बादिब्ला फैगौ लकसभा बिसायख'थिखौ नोजोर होनानै BPFनि सोद्रोमाफोरा मानिकपुराव न'खराव हाबनानै सावरायनाय आरो BPF दोलोआव जयनिं खालामनो थाखाय सावरायबाय थानाय समावनो UPPLनि सोद्रोमाफोरा हेंथा होफैदों आरो बेवहायनो मोननै दोलोनि गेजेराव दावराव-दावसि सोमजिदों। অতি লজ্জাজনক কথা আজি BPF দলৰ আমাৰ প্ৰাক্তন অনসুমৈ খুংগুৰ বড়ো EM তেখেতৰ নেতৃত্বত আজি আমাৰ আইঠাবাৰী মানিকপুৰ বুলি এখন গাঁৱত আমাৰ দলীয় কৰ্মী তেখেতসকলে বজাৰৰ আমাৰ ডেইলি বজাৰৰ এটা কালেকশ্যন এটা চলে মানে আমাৰ ভিডিঅ'ৰ থ্ৰুৱেদি তেখেতসকলে আজি কিবা তাত কিবা গাহৰি এটা খানা তেখেতসকলে তাতে পাতিছে আৰু মদ ভাং খাই পেলাই উদ্ভণ্ডালি হৈ পেলাই আমাৰ দলীয় কৰ্মীবিলাকক ৰাস্তাত গৈ থাকোঁতে দা কুটাৰ মানে অজস্ৰ অস্ত্ৰ পস্ত্ৰ লৈ পেলাই তেখেতসকলে আক্ৰমণ কৰিছে। মই অতিয়ে মানে লজ্জাজনক মানে পৰিৱেশত আজি আমি সকলোৱে ইয়াতে আছোঁ। আমাৰ ডিষ্ট্ৰিক্টৰ সভাপতি সম্পাদক সকলোৱে আছে। আমি নিন্দা মানে ধিক্কাৰ দিছোঁ তেখেতসকলক যে এই ধৰণৰ যোনটো বিহেভ এনেধৰণৰ পৰা বিৰত থাকিব লাগে। আমাৰ এতিয়া বিটিআৰৰ শান্তি এটা পৰিৱেশ স্থান হৈছে। এতিয়া এই শান্তিটো অশান্তি কৰাৰ এটা পৰিৱেশ বিৰাট ডাঙৰ এটা চক্ৰ আমাৰ এই চাপাগুৰি আমাৰ সেই মচলপুৰ সমষ্টিত চলি আছে। আৰু ইয়াত 5জন আমাৰ ল'ৰাক তেখেতসকলে আক্ৰমণ কৰিছে আৰু তেনেকুৱাকৈ আগতো কৰিছে। আইঠাবাৰীত তেখেতসকলে বাৰ বাৰ আমাৰ আগতো এটা আমাৰ বাজাৰৰে এজন ল'ৰাটোক খুব বেয়াকৈ ইনজৰ্ড তেখেতসকলে কৰিছে। তেখেতসকলে আইঠাবাৰীত কেইটামান ব্যক্তিসকল আছে যি ব্যক্তিসকলক আমাৰ যি মানে ভিক্টিমাইজ ব্যক্তিয়ে সকলোক কৈ দিছে। কিন্তু আমি জানো এই যে কাৰ্যকলা এইটো অনসুমৈ ডাঙৰীয়াৰ নেতৃত্বতে হৈছে। কৈছোঁ যে মচলপুৰ বুলি নহয় সমগ্ৰ বিটিআৰত আজি UPPLে শান্তি বিৰাজ কৰাত মানে সক্ষম হৈছে। আৰু সেই শান্তিটোকে অশান্তি কৰি পেলাই ৰাজনীতি কৰি ভাল পায়। আমি সকলোৱে জানো BPF মানে এটা গুণ্ডা এটা পাৰ্টিৰ দল। গতিকে তেখেতসকলে নিজৰ স্বভাৱটো আজিও সলনি কৰিব পৰা নাই। ভাল এটা পৰিৱেশ দেখা পালে তেখেতে আক্ৰমণ কৰি পেলাই বা কিবা ধৰণৰ মানে ব্যৱস্থা বিশৃংখলা পৰিৱেশটোত তেখেতসকলে বাস কৰি ভাল পায়। তে আমি এইকাৰণে সকীয়ানিও দিছোঁ। আজি মই আপোনালোকৰ মিডিয়াৰ দ্বাৰা সকীয়ানি দিছোঁ ছেকেণ্ড টাইম যাতে তেনেকুৱা ধৰণৰ যাতে আৰু কাম নকৰে। আৰু আৰক্ষী বিষয় মহোদয়কো মই অনুৰোধ কৰিছোঁ যে আমাৰ এই ব্যক্তিসকলক যি এজাহাৰ আমি এতিয়া দিবলৈ গৈছোঁ যে এজাহাৰহীন ব্যক্তিসকলক যেন অহাকালিৰ ভিতৰতে কাৰেপ্ট কৰি জেলত পঠায়। অন্যথা কিন্তু আমি অহাকালি 25,000 মানুহ কিন্তু আমি ইয়াত জমা হৈ পেলাই কিন্তু তেখেতসকলক বিচাৰা ষ্টাৰ্ট কৰি দিওঁ। মানে আজি আবেলি মোটামুটি 5টামান বজাত এই সৰু মানিকপুৰ বুলি এটা গাঁও আছে তাতে মই গৈছিলোঁ। এটা ঘৰত মত বিনিময় কৰি আছোঁ। UPPL যিবিলাক UPPL BPFৰ লগত আহিব তেখেতসকলে এনেই আমি মত বিনিময় কৰি আছোঁ। তাক দেখি তাক গম পাই আমাৰ কেইজনমান UPPL ল'ৰাবিলাকে মানে মদ খাই পূৰা নিচা মানে হাতত দা চা লৈছে। মানে কেইজনমান আমাৰ UPPLৰে ল'ৰা আছিল তেখেতসকলে এতিয়া আমাৰ লগত মিলিত হৈছে। তেখেতসকলক যাই পেলাই কাজিয়া কৰি মানে মাৰিছে আৰু মানে এইটো বেয়া কথা। আমাৰ আগতেও এটা ঘটনা হৈ গ'ল আমাৰ ওদালবাৰী আমাৰ BPF অফিচত তেনেকুৱা ঘটনা কৰিলে তেখেতসকলে
মানে আজি আহত হৈছে আমাৰ 3জনমান ইয়াত আহিছে এতিয়া থানাত আহত আমাৰ বিশেষকৈ 3জন হৈছে তেজ কিবা কিবি ওলাই আছে আৰু সিহঁতে মদ খোৱা মানুহটো যা তা মাৰিলে তেনেকুৱা আৰু তেখেতে লাজ পায়ে গৈছে এনেকুৱা প্ৰায় মাৰণাস্ত্ৰ ডাল হৈছে হাতত লোহা চহা টকন লৈছে এনেকুৱা আৰু মানে সিহঁতৰ এইটো গাঁৱৰ পৰা চব তাৰমানে UPPL মানুহ আমাৰ লগত আহে ইয়াৰে আমি এটা ঘৰত এনে ৰাজহুৱা মিটিঙত নহয় আমি এনে মত বিনিময় কৰি আছোঁ আগতেও আহিছোঁ মই সৰু মানিকপুৰত গোটেইখিনি এতিয়া UPPL মানুহ আমাৰ লগত আহিব এইটো তাৰমানে মাথা গৰম হৈ পেলাই সিহঁতে মদ খাই গৈছে আঠিবাৰীৰ পৰা এইখিনি আৰু নাই সিহঁতেতো মানে শূন্যই হৈ গৈছে UPPL বুলি একো কৰিব পৰা নাই আৰক্ষী আমি মাতিছোঁ তেখেতসকলে যিহেতু মদ খাই মাৰি আছে আমাৰ মানুহ ইয়াৰ কাৰণে তেখেতসকলে দিব আহিছে এতিয়া 1000 এটা এইখিনিয়ে